হেল্ল' গাইজ, গুড ইভিনিং। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আহি পাই গ'লোঁ বিহুতলী। দুলীয়াজান ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসী ৰাইজৰ সহযোগত আজি ৰঙালী বিহু উৎসৱত আহি পাই গ'লোঁ। আমি এতিয়া ভিতৰলৈ যাম আৰু আমাৰ আজি সাংস্কৃতিক সন্ধিয়া আছে আৰু জুবিন গাৰ্গো আহিব। ভিতৰলৈ যাম, আজি কি হ'ব দেখাবলৈ চেষ্টা কৰি যাম। বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। এনেকৈ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু বহুতো ইয়াত জুবিন দাৰ অনুৰাগী আছে। তাৰ মাজত ময়ো এজন জুবিন দাৰ অনুৰাগী। এনেকৈ লাহে লাহে ভিতৰলৈ সোমাই গৈ আছোঁ আৰু মানুহ লাহে লাহে আহিবলৈ ধৰিছে আৰু বহুত ইয়াত মানুহ আহিব আজি জুবিন দাক চাবলৈ কাৰণে। এনেকৈ আৰু ভিতৰলৈ লাহে লাহে আগবাঢ়ি গৈ আছোঁ আৰু এইখনেই হৈছে দুলীয়াজান বিহুতলী। পুৰা ইউনিক বোলে জুবিন দা গাড়ী পুৰা এইফালে দেখিছে ৰিং লগাই থৈছে, মানে ইয়াত টায়াৰ নাই, এইফালে খালি ৰিং আছে ইয়াত। মানে কেনেকৈ চলিব আৰু এনেই লগাই থৈছে আৰু। বঢ়িয়া ভাই, ইয়াৰ বিষয়ে কিবা ক'বা নেকি? একদম পুৰা ভাল লাগিছে আৰু যি নহওক আজি প্ৰথমবাৰৰ বাবে চালোঁ, ভাল লাগিলে আৰু এইফালে যাম আৰু একদম আজি পুৰা ফালি দিম আৰু একদম পুৰা। ময়ো অলপ চুই চাওঁ আৰু ৰিংখন অলপ চুই চাওঁ আৰু এইফালে আমাৰ পিংকু না পুৰা মৰিগাঁও পৰা আহিছে, পুৰা ব্লগ বনাই আছে ইয়াত। তো 2 কপিমান ফটো মাৰো আৰু জুবিন দা গাড়ীতে আৰু। চন্দন গগৈ বোলে ভাইটিৰো চেনেল এটা আছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ' বনাব। কি ভিডিঅ' বনোৱা? শ্বৰ্ট ভিডিঅ' বনাই আছে। ব্লগ বনাব বোলে ভাইটি, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ভাইটি ভাল লাগিলে। জুবিন দাৰ কাৰণে পুৰা ৱেইট কৰি আছে আৰু পুৰা নাচিব বোলে আজি। জুবিন দা মাইকীজনী হয়, মই ভাল পাওঁ। আৰু এইফালে দেখিছে জুবিন দাৰ অনুৰাগী ক'ত ক'ত উঠি চাই আছে। পুৰা বাঁহত উঠি একদম পুৰা নাচি আছে আৰু বহুত হাজাৰ হাজাৰ আমাৰ জুবিন দাৰ অনুৰাগী পুৰা হেঁপাহে চাই আছে। জুবিন দাক বহুত দূৰৰ পৰা আহিছে জুবিন দাক চাবলৈ আৰু চব নভৰাই এইফালে মানুহ কেৱল একদম মানুহ আৰু মানুহ আৰু মানুহ এইফালে পুৰা চাৰিওফালে। আৰু আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰিম আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। প্লিজ চেনেলটো নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মই যিহেতু গাঁৱৰ পৰা আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰি গৈ আছোঁ, তো আপোনালোকে অলপ ছাপোৰ্ট কৰক। এনেকৈয়ে আপোনালোকক ভাল ভাল ভিডিঅ' বনাই আপোনালোকক দেখুৱাই থাকিম। তো চাই থাকক আৰু ব্লগটো আৰু ভিতৰলৈ যাম, যিমান পাৰোঁ ভিতৰ চাৰিওপিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। চাই থাকক ব্লগটো লাষ্টলৈকে। এনেকৈ চব দাদাজন ওপৰৰ পৰা চাই আছে, জুবিন দা কিমান হেঁপাহেৰে চাই আছে ওপৰৰ পৰা। আৰু গোটেই চাৰিও বিহুতলীখন পূৰা ভৰি পৰিছে চাওক না। আৰু খোজ কাঢ়িবলৈ জেগা নাই, এনেকুৱাই মানুহ বাপৰে ভাই। আৰু পূৰা মই পাছফালে আছোঁ, পূৰা চাৰিওপিনে ঘূৰি আপোনালোকক দেখুৱাই গৈ আছোঁ। তো গাইজ এতিয়া ভিতৰলৈ গৈ আছো আৰু এইফালে আছে আমাৰ পিংকু না, ফুল এক্সাইটমেণ্ট। ভাই মইতো ভাল লাগিছে। আহিব কেনেকৈ লাগিব? একদম মজা, নাচিব লাগিব।
ভিতৰলৈ গৈ আছো তো বলক আপোনালোকে এইফালে মানুহ চাওক। আৰু এইফালে দেখিছে না বা ঠিকে বনিয়া ভাই কেনেকৈ লাগিছে একদম পুৰা ফালি দিম আজি আজি পুৰা ধামাকা হ'ব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু মানুহ চাওক কেৱল মানুহ আৰু মানুহ হাজাৰ হাজাৰ মানুহ আহিছে জুবিন দাক চাবলৈ ভাই